হাই গাইছ, আপোনালোকৰ যদি বেংকত যদি একাউণ্টছ আছে সোনকালে গৈ কেনে KYC বিলাক জমা দিয়ক। মোৰ যোৱাকালি বেংকৰ পৰা ফোন আহিছে, মোৰ আঠগাঁৱত একাউণ্টছ আছে, তাতে যোৱাকালি ফোন আহিল বেংকৰ পৰা মোৰ দুদিনত মানে বেংকটোৰ একাউণ্টছটো বন্ধ কৰি দিব বোলে। মই বোলে KYC দিয়া নাই, মইতো দিয়া মনত আছে, তথাপিও তেওঁলোকে কৈছে মোৰ লিষ্টত নাম আহিছে KYC নিদিলে আপোনাৰ একাউণ্টছখন বন্ধ হৈ যাব বুলি মোক ফোন কৰিছে। সেইকাৰণে আজি ওলালোঁ বেংকত KYC দিবৰ বাবে। আপোনালোকৰো যদি KYC বিলাক জমা দিয়া নাই ইমিডিয়েট গৈ কেনে KYC জমা দিয়ক, নহ'লে আৰু একাউণ্টছখন বন্ধ কৰি দিব। সেইকাৰণে আৰু সোনকালে গৈ কেনে দি দিয়ক KYC বিলাক। একাউণ্টছটো আৰু কিয় বন্ধ কৰিব লাগে, হয়নে গাইজ? সেইকাৰণে ময়ো আজি ওলালোঁ দিবৰ কাৰণে। এতিয়া গৈ থাকোঁ, ইয়াতে ভিডিঅ'টো সামৰিছোঁ। আকৌ পিছত লগ পাম আপোনালোকক। বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাম।